দেউতাই পিঠি বহল কৰি দিব সিম্পল দেউতাক বহল গেঞ্জিটা লৈ দিবলৈ কবি পিছে মই 90 চামে পিন্ধো দেই মৌ কি কলি তই তইতো জানই তোক মই কিমান ভাল পাওঁ সেইকাৰণে তোক মই চেনি বুলি মাতিছোঁ আৰু এতিয়া আমাৰ ভাল পাব ক্ৰমান্বয়ে বাঢ়ি গৈছে সেইকাৰণে মৌ বুলি মাতিছোঁ কাৰণ তইতো কি হল ক আমি এফালে যাম ঐ ৰবি তোৰ যে সেই শিৱসাগৰ এই যে সোণাৰী চাকৰিটো গ'লগে বোলে অ তাৰ মানে তহঁতৰ পুত্ৰ জন্মিছে নেকি মাত খাই দিছোঁ আৰু কি কৰিবি পঢ়া শুনা কৰিব নোৱাৰিলি যেতিয়া বাছৰ কণ্ডাক্টৰকে কৰিছোঁ তহঁতৰ দৰে ই দেউতাকৰ ইনকমত খোৱা নাই জান এই লগৰ ল'ৰা বুলি কৈছিলোঁ আৰু কামৰ কোনো সৰবৰ নাই বুজিছ ই কণ্ডাক্টৰ কৰি যিকেইটা পইচা ইনকম কৰে গোটেইকেইটা মাকৰ বেমাৰতে খৰচ কৰে আৰু তহঁতেতো গাৰ্লফ্ৰেণ্ডৰ লগতহে খৰচ কৰ মোৰো তহঁতৰ দৰে বাইকত ঘূৰি ফুৰিব মন যায় জানো কিন্তু ঘৰত পঢ়ি থকা মোৰ বেমাৰী মাজনীৰ বিষয়েতো তহঁতে নাজানো বাৰু হ'ব দে আমি এতিয়া এই ৰবি দাদাহঁতৰ ঘৰলৈ যাম হ'ব যা তই যে এটা তই তাহাঁতক তেনেকৈ ক'ব নালাগিছিলে নহয় মই তেনেকৈ ক'ম বুলি ভবাই নাছিলোঁ সিহঁতে বেয়াই পেলাইছে কৈছোঁ শুনিছোঁ ৰবি ককায়েকে বোলে টকা পইচা একোৱেই নপঠায় অঁ আজিকালি মানুহবোৰ বৰ স্বাৰ্থপৰ শুনিছোঁ ৰবি ককায়েকহঁতে ডাঙৰ কুকুৰ পুহিছে আৰু সেইকেইটা ডেইলি খৰচে বোলে 400-500 টকা অথচ 300-400 টকাও মাকলে পঠিয়াব নোৱাৰে সেইকেইটাক দেখিছোঁ মাকে জন্ম দিয়া নাছিলে কুকুৰেহে জন্ম দিছিলে নেকি আমি ফটোৱা কৰিব পাৰোঁ কিন্তু মা দেউতাক কেতিয়াও অশ্ৰদ্ধা নকৰোঁ ঐ দুজনী আহি গ'ল বে এজনী যে বৰ পাছ লৈ ফুৰে মোৰ ৰাতিপুৱা কৰবাত ধূলি গৈ হ'ব পাৰে নাই শুয়ে আছে ভাবিলোঁ তহঁতৰ ঘৰতে ধুই আহোঁগৈ হয় নেকি পিছে দেউতাই পিঠি বহল কৰি দিব চিম্পুল দেউতাক বহল গেঞ্জিটা লৈ দিবলৈ কবি পিছে মই 90 চামে পিন্ধো দেই মৌ কি কলি তই তইতো জানই তোক মই কিমান ভাল পাওঁ সেইকাৰণে তোক মই চেনি বুলি মাতিছোঁ আৰু এতিয়া আমাৰ ভাল পাব ক্ৰমান্বয়ে বাঢ়ি গৈছে সেইকাৰণে মৌ বুলি মাতিছোঁ কাৰণ তইতো জানই চেনিতকৈ মৌ মিঠা কাম নাই ফটোৱা আৰে ৰ না ইয়াৰ বাদ দে যাবলৈ দে পিছে এতিয়া ক'ত ধুবিগৈ কি হে মেখেলা বিটু কথা এটা শুন কি ৰবি মাকৰ বোলে গাটো বৰ ভাল নহয় মেডিকেললৈ নিবলৈ টকা বিচাৰি ফুৰিছে কথাটো ময়ো শুনিছিলোঁ ককায়েকহঁতে বোলে এটকাও সহায় নকৰিলে আমি এটা কাম কৰোঁ নেকি কচোন আমাকতো মানুহে ফাল্টু মানুহ বুলিয়ে ভাবে ৰবি মাকৰ কাৰণে যদি আমি এটা কিবা সহায় কৰিব পৰা হ'লে সদায়তো আমি বেয়া হৈ থাকিব নোৱাৰোঁ ঘৰত ক'লেও অৱশ্যে সহায় নকৰাকৈ নাথাকিব তেন্তে কালিলৈ ওলাবি কি পাৰোঁ দি আহিম যদি তেজ লাগে তেজো দি আহিম আৰে পাগলজনী আহিছে দেখোন এই ৰ মোৰ ৰ'বলৈ সময় নাই কাইলৈ ৰবিহঁতৰ বমাক মেডিকেললৈ নিব দেউতাক খুজি পইচা কেইটামান লৈ আহিছোঁ তাকে দিওঁগৈ আমিও তাকে চিন্তা কৰি আছোঁ আৰে তহঁতিও চিন্তা কৰিছ অঁ ৰত্নাকৰো এদিন বাল্মীকি হৈছিল জান গুড তহঁতৰ এই দিনটোলৈ মই অপেক্ষা কৰি আছোঁ এতিয়া বহল গেঞ্জি নিপিন্ধিলেও হ'ব মানে মানে আৰু কি ভাল ল'ৰাক আমাৰ দেউতাই পিঠি বহল নকৰে বাই এতিয়া মই যাওঁ আমাৰ ঘৰলৈ যাবি পাহৰি আমিও কাইলৈ যাম দে ৰনটো যাম ওলাবি ঐ এটা কথা নহয় কি ৰবিহঁতৰ যে ককায়েকৰ কুকুৰটো অঁ তাক দিনে 1 কেজিকৈ মাংস লাগে ইছ ৰাম মই কুকুৰ হ'ব লাগিছিলে গম পাইছ তাকে সদায় মাংস খাব পালোহেঁতেন ভাগ্য বেয়া মাক বাপেকক চিকিৎসা নকৰা একাংশই কুকুৰকহে খুৱায় ঠিকেই মাক বাপেকৰ বাবে এটকাও খৰচ নকৰে এনেকুৱা দিন অৱশ্যে সকলোৰে আহিব আমাৰ আইতাই এষাৰ কথা কৈছিল আইলৈ যে হাত বাইলেও সেই হাত ৱাও